নমস্কাৰ বন্ধুসকল, আজি আমাৰ নামঘৰৰ যে মণিকূট লোৱা যে মানে আছে পৰ্বটো, মণিকূটটো নতুনকৈ মানে বনাইছিলে। আজি মণিকূট ল'ব। মৰিগাঁও তিৱা কাউন্সিলৰ মানে CM আহিছে আৰু এনে বহুত কেইজন আহিছে বাৰু। এতিয়া ফিটা কাটিব মণিকূটত। চাওক, মই দেখুৱাই আছোঁ, চাই থাকিব। আৰু জীৱনত ইমান বছৰ হ'ল, ইয়াত 40টা বছৰ আছোঁ, কোনেও আমাক এই সহায়খিনি কৰি দিয়া নাই। আমি চকুতেই নকৈ আমাৰ যে দুৰ্গত এটা নামঘৰ আছিলে, সেইটোৱে বিজেপি চৰকাৰ আজি তেওঁ প্ৰভু ভগৱন্তৰ কৃপাত আজি আমাৰ এই আজি ভগৱানৰ নাম এটা ল'বলৈ আমি এটা সুবিধাকণ পালোঁ। সেইকাৰণে আমি সাধু জনাম। আজি এই শুভ মুহূৰ্তত তেওঁক উদ্বোধন কৰিবৰ বাবে আমি অনুৰোধ জনাম। কৃষ্ণ এই নাম্বাৰটোৱে তোমাক লগ কৰিব। হৰে কৃষ্ণ, হৰি বঢ়িয়া ধুনীয়া নাইকল ওলাইছে। হৰি বল, হৰি বল। হৰে কৃষ্ণ, হৰি বল, হৰি বল, হৰি বল। দিয়া সেয়া লোৱা। এইটো দিছো কি আছে ন? কৃষ্ণ, তুমি আজি সেৱকীসকলক সেৱা ধৰি আজি মহা সাধুজনে আমাৰ বাপজনাই আমাৰ গুৰুজনাই আজি আমাক যি মণিকূট ভাগ তোমাৰ নাম কীৰ্তন কৰিবলৈ যি সহায় সুবিধা কৰি আগবঢ়াই দিছে, এই প্ৰভুজনাক তুমি শংখ চক্ৰ গদা পদ্ম ধৰি কৃপা কৰা। গাহৰ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰা দে, হুলকুচি ফোন কৰি ইহকাল পৰকাল সৌভাগ্যৱান কৰা। তেওঁক আয়ুষত বিঘিনি শূন্য কৰা, মনৰ বাঞ্ছা পূৰণ কৰা, ঐশ্বৰ্য বিভূতি প্ৰদান কৰা। জন্মে জন্মে এনেকৈ সাধু গুৰু বৈষ্ণৱৰ সেৱা কৰিবলৈ সুবিধাকণ দিয়া। আৰু অহা বছৰ নহয়, বছৰে বছৰে তেওঁ এই সমষ্টিৰ পৰা তেওঁ জিকি আহি ৰাইজৰ সেৱা কৰিবলৈ যাতে তেওঁক তুমি সহায় কৰা। তেওঁ যাতে প্ৰতিবাৰে জয়যুক্ত হৈ দুখীয়া অনুষ্ঠানবিলাকক যাতে নিজা নিজা এটা নামঘৰ, মণিকূট, শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান সকলোতে তেওঁ যাতে আগবঢ়াই যাব পাৰে। ইয়াকে তুমি প্ৰভু ভগৱন্তৰ শংখ চক্ৰ গদা পদ্ম ধৰি ইহকাল পৰকাল সৌভাগ্যৱান সৌভাগ্যৱতী কৰা এই প্ৰাৰ্থনা। হৰি সকলৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি হৰি বল, হৰি বল, হৰি বল। জয় জীৱন চন্দ্ৰ কোঁৱৰ, জয় জয় জীৱন চন্দ্ৰ কোঁৱৰ, জয় জয় খগেন চন্দ্ৰ বৰদলৈ, জয় জয় খগেন চন্দ্ৰ বৰদলৈ, জয় জয় আইমণি পটক, জয় জয় আইমণি পটক, জয় জয় ৰাজমোহন ভঁৰালী, জয় জয় ৰাজমোহন ভঁৰালী, জয় হৰি বল। Jadi